আজি আমি গতিৰ বিষয়ে আলোচনা কৰিম। আজি আলোচনাত আমি সৰল ৰৈখিক গতিৰ বিষয়ে আলোচনা কৰিম। আমি আগৰ আলোচনাত পাইছিলো যে বস্তু এটাই সময়ৰ সাপেক্ষে স্থান পৰিৱৰ্তন কৰিলে আমি তাক গতি হোৱা বুলি কওঁ। এই যে সময়ৰ সাপেক্ষে স্থান পৰিৱৰ্তন, স্থানটো কি? স্থানটো আমি কেনেকৈ নিৰূপণ কৰোঁ? উদাহৰণস্বৰূপে ধৰি লওঁ এখন বিদ্যালয় ৰেল ষ্টেচনৰ পৰা 2 কিলোমিটাৰ উত্তৰে আছে। এই যে আমি স্কুলখন বুজাবলৈ ৰেল ষ্টেচনৰ প্ৰসংগটো আনিলো, গতিকে সেই ৰেল ষ্টেচনটোক আমি কি বুলি ক'ব পাৰো? প্ৰসংগ বিন্দু বুলি ক'ব পাৰো। আমি যিকোনো এটা বস্তুৰ স্থান বুজাবলৈ আন এটা বস্তুৰ প্ৰসংগ বা আন এটা বিন্দুক আমি প্ৰসংগলৈ আনো। গতিকে যিকোনো এটা বস্তুৰ স্থানটো আমি বুজাবলৈ আমাক এটা প্ৰসংগ বিন্দুৰ প্ৰয়োজন হয়, আৰু সেই প্ৰসংগ বিন্দুটোকে আমি মূল বিন্দু বুলিও কওঁ। এতিয়া আহোঁ সৰল ৰৈখিক গতিৰ বিষয়ে। সৰল ৰৈখিক গতি হৈছে আটাইতকৈ সৰলতম গতি। সৰল ৰেখাৰ দৰে চিধা পথ এটা দি যদি বস্তু এটাই গতি কৰে, সেইটোকে আমি সৰল ৰৈখিক গতি বা সৰল ৰেখাৰে কৰা গতি বুলি কওঁ। ধৰি লওঁ বস্তুটোৱে O বিন্দুৰ পৰা তাৰ ভ্ৰমণ আৰম্ভ কৰিছে। O বিন্দুক তাৰ প্ৰসংগ বিন্দু বুলি আমি ধৰি লওঁ বিভিন্ন সময়ত বস্তুটোৰ অৱস্থান A, B আৰু C। বস্তুটোৱে পোনতে C আৰু Bৰ মাজেৰে গৈ Aত উপনীত হৈছে। তাৰ পাছত সি একে পথেৰে, যিটো পথেৰে গৈছিল সেইটো পথেৰে আকৌ উভতি আহি Bৰ মাজেৰে পাইছেগৈ। এতেকে বস্তুটোৱে ভ্ৰমণ কৰা পথটো হ'ল Oৰ পৰা A আৰু Aৰ পৰা C। এই বস্তুটোৰ গতিৰ বৰ্ণনা দিবলৈ আৰু প্ৰাৰম্ভিক অৱস্থানৰ সাপেক্ষে ইয়াৰ অন্তিম অৱস্থান নিৰ্দেশ কৰিবলৈ বা অন্তিম অৱস্থান দেখাবলৈ আমি দুটা বেলেগ ভিন্ন ভৌতিক ৰাশি ব্যৱহাৰ কৰিম, সৰণ আৰু দূৰত্ব। এতিয়া আমি বুজি লওঁ দূৰত্ব আৰু সৰণনো কি। ধৰি লওঁ Oৰ পৰা A লৈ দূৰত্ব 60 কিলোমিটাৰ আৰু Aৰ পৰা C লৈ দূৰত্ব 40 কিলোমিটাৰ। Oৰ পৰা A আৰু Aৰ পৰা C হৈছে বস্তুটোৱে ভ্ৰমণ কৰা মুঠ দূৰত্ব। এতেকে আমি OA আৰু ACৰ দূৰত্ব যদি আমি যোগ কৰোঁ 60 + 40 কিলোমিটাৰ, আমি পাম 100 কিলোমিটাৰ। আৰু এই 100 কিলোমিটাৰ হৈছে বস্তুটোৱে ভ্ৰমণ কৰা সম্পূৰ্ণ পথটোৰ মুঠ দূৰত্ব। গতিকে দূৰত্ব হৈছে বস্তু এটাই অতিক্ৰম কৰা সম্পূৰ্ণ পথটোৰ জোখ। আৰু দূৰত্ব হৈছে এটা ভৌতিক ৰাশি। ভৌতিক ৰাশিৰ সাংখ্যিক মান থাকে কিন্তু দিশ নাথাকে, গতিকে ইয়াতো আমাক দিশৰ প্ৰয়োজন নাই। সৰণ হৈছে বস্তু এটাৰ প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থানৰ মাজৰ নিম্নতম দূৰত্ব। আমি যদি আগৰ উদাহৰণটোকে লওঁ যে বস্তু এটাই O বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰিছে। যিটো বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰিব সেই বিন্দুটোক কোৱা হ'ব প্ৰাৰম্ভিক বিন্দু। গতিকে O প্ৰাৰম্ভিক বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰি বস্তুটোৱে A পালেগৈ আৰু Aৰ পৰা বস্তুটোৱে C পালেহি। গতিকে Cত যাত্ৰাটো শেষ কৰিছে, গতিকে C হ'ব অন্তিম বিন্দু। আমি উদাহৰণটো ধৰি লৈছিলোঁ যে Oৰ পৰা A লৈ দূৰত্ব 60 কিলোমিটাৰ, Aৰ পৰা C লৈ দূৰত্ব 40 কিলোমিটাৰ। এতেকে O আৰু Cৰ মাজৰ দূৰত্ব হ'ব 20 কিলোমিটাৰ। আমি জানো যে বস্তু এটাৰ প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থানৰ মাজৰ নিম্নতম দূৰত্বক সৰণ বুলি কোৱা হয়। নিম্নতম দূৰত্ব মানে আটাইতকৈ কম দূৰত্ব, যিটো আটাইতকৈ চুটি যিটো দূৰত্ব, সেইটোৱে হ'ব নিম্নতম দূৰত্ব। উদাহৰণটোত আমাৰ প্ৰাৰম্ভিক বিন্দু হৈছে O আৰু অন্তিম বিন্দু হৈছে C। গতিকে সিহঁতৰ মাজৰ নিম্নতম দূৰত্ব হ'ব OC। গতিকে OC ইজিকেলটো আমি কিমান পাইছোঁ? 20 কিলোমিটাৰ। গতিকে আমাৰ বস্তুটোৰ সৰণ হ'ব 20 কিলোমিটাৰ।
কিন্তু আমি উদাহৰণটোত দূৰত্ব পাইছিলোঁ 100 কিলোমিটাৰ, কিন্তু আমি সৰণ পালোঁ 20 কিলোমিটাৰহে। এতিয়া মনলৈ তিনিটা প্ৰশ্ন আহিব পাৰে। 1 নম্বৰ প্ৰশ্নটো আহিব পাৰে যে সৰণ আৰু আমাৰ দূৰত্ব সমান হ'ব নোৱাৰে নেকি? আৰু দ্বিতীয় প্ৰশ্নটো এনেকুৱা আহিব পাৰে, সৰণ কেতিয়াবা শূন্য হ'ব পাৰে নেকি? আৰু তৃতীয় প্ৰশ্নটো আহিব পাৰে যে সৰণ কেতিয়াবা দূৰত্বতকৈ বেছি হ'ব পাৰে নেকি? 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ বিচাৰি আমি এটা উদাহৰণ লওঁ। ধৰি লওঁ বস্তু এটাই O প্ৰাৰম্ভিক বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰি A বিন্দুত যাত্ৰা শেষ কৰে। গতিকে ইয়াত A বিন্দু হ'ব আমাৰ অন্তিম বিন্দু। ইয়াত বস্তুটোৱে ভ্ৰমণ কৰা পথৰ সম্পূৰ্ণ দূৰত্ব হ'ব OA। আমি যদি OA = 60 কিলোমিটাৰ বুলি ধৰি লওঁ, তেতিয়াহ'লে দূৰত্ব হ'ব OA = 60 কিলোমিটাৰ আৰু সৰণ হ'ব OA = 60 কিলোমিটাৰ, কাৰণ OA দূৰত্ব হৈছে OAৰ মাজত আটাইতকৈ চমু বা নিম্ন দূৰত্ব। দুটা বিন্দুৰ মাজৰ সৰল ৰৈখিক দূৰত্ব হৈছে নিম্নতম দূৰত্ব। গতিকে আমাৰ মনলৈ অহা প্ৰথম প্ৰশ্নটোৰ উত্তৰ আমি পাই গ'লোঁ যে সৰণ আৰু দূৰত্ব সমান হ'ব পাৰে। আমি ইয়াতে তৃতীয় প্ৰশ্নটোৰ উত্তৰো পাই গ'লোঁ যে সৰণ দূৰত্বতকৈ কেতিয়াও বেছি হ'ব নোৱাৰে, কাৰণ সৰ্বোচ্চ সৰণেই হ'ল দূৰত্ব। এতিয়া আহোঁ দ্বিতীয় প্ৰশ্নটোলৈ। দ্বিতীয় প্ৰশ্নটো আছিল, কোনো গতিৰ ক্ষেত্ৰত সৰণৰ মান শূন্য হ'ব পাৰে নেকি? তাৰ বাবে আমি এই উদাহৰণটো চাওঁ। যদি কোনো বস্তু এটাই O প্ৰাৰম্ভিক বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰি A বিন্দুলৈকে পায়গৈ আৰু A বিন্দুৰ পৰা B বিন্দু আৰু C বিন্দুৰ মাজেৰে O বিন্দুত পুনৰ আহি যাত্ৰা শেষ কৰে। যিহেতু O বিন্দুত যাত্ৰা শেষ কৰিছে, গতিকে ইয়াত অন্তিম বিন্দু হ'ব O। আমি জানো যে সৰণ হৈছে প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ নিম্নতম দূৰত্ব। ইয়াত প্ৰাৰম্ভিক বিন্দু O আৰু অন্তিম বিন্দু O। O আৰু Oৰ মাজত ইয়াৰ দূৰত্ব কিমান হ'ব বাৰু? কিমান হ'ব? 0। গতিকে এনেকুৱা ধৰণৰ উদাহৰণ য'ত প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু একেটাই হয়, তেনেকুৱা ক্ষেত্ৰত আমাৰ সৰণৰ মান সদায় কি হ'ব? 0 হ'ব। এতিয়া এই উদাহৰণটোত আমাৰ দূৰত্ব কিমান হ'ব বাৰু? তোমালোকে কমেণ্টত সেই উত্তৰটো মোক দিবা। সৰল ৰৈখিক গতিৰ বিষয়ে আজিলৈ ইমানেই। আশা কৰোঁ সকলোৱে বুজি পাইছে। গতিকে আজিলৈ ইমানেই। ধন্যবাদ।